মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক পেৰা বনাই দিম বুলি কৈছিলে। স্পষ্টভাৱে আপুনি গম পায় কাক পেৰা বনাম বুলি কৈছিলে। তাৰে মাজত কথা এটা কৈছোঁ মই, হিমন্ত বিশ্ব শৰ্মাকে পেৰা বনাই দিলে। কাৰণ কেলৈ যেতিয়া নেকি সত্য কথা কোৱা হয় ন, তেতিয়া মানুহৰ ৰংবিলাক চাব। নিৰ্বাচনত তেওঁৰ কেনেকুৱা ৰং হৈ গৈছিলে, মানুহটো কেনেকুৱা হৈ গৈছিলে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মোটা কথা একেটাই। হিমন্ত বিশ্ব শৰ্মাৰ কথা ইমানকৈ কথা পাতি থাকি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে কি পৱন খেৰাক পেৰা বনাই দিব। পৱন খেৰা পেৰা হ'বনে নাই নাজানো, কিন্তু পৱন খেৰাই হিমন্ত বিশ্ব শৰ্মাক চেৰা বনাই দিলে, এইটো কনফাৰ্ম। পাগলা হৈ গ'ল নে নাই বাৰু কওকচোন আপুনি। এইবাৰ বিধানসভাৰ ইলেকশ্যনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দৃশ্যটো আপোনালোকৰ মনত পৰে নাই? হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ মূৰটো ফালি তেওঁৰ পত্নীৰ মূৰত শিৰত সেন্দুৰ আছেনে নাই যে দেখুৱাবলৈ চেষ্টা কৰিছিলে, মনত পৰে নাই? মানুহটো একদম পাগলা হৈ যোৱা যেন লাগিছে নে নাই বাৰু আপোনালোকৰ? এইবাৰ তিনি গগৈ লগ লাগি হিমন্ত বিশ্ব শৰ্মাক পানী খুৱাই দিছোঁ, পগলা কৰি দিছোঁ, মাথা বেয়া হৈ গৈছে, চেৰা পাগল হৈ গৈছে। সেইকাৰণে একো হিমন্ত বিশ্ব শৰ্মাৰ কোনো কথা এতিয়া বিশ্বাস কৰি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই যিজনক হেৰি ৰাখি থৈছে, কি বুলি কয়, চিপি কি পুলিচ কমিশ্যনাৰ, সেই পুলিচ কমিশ্যনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মেইন চিণ্ডিকেটৰ মাষ্টৰজন। স্পষ্টভাৱে আপুনি গম পায় যে কি হৈ আছিলে এই নিৰ্বাচনৰ আগত। বহুতে জুবিনাক ৰাজনীতি কৰিছিলে, বহুতে কিবা কিবি কথা কৈছিলে, বহুতে মন্তব্যও ৰাখিছিলে। তাৰে মাজত এতিয়া যেতিয়া নেকি নিৰ্বাচন এদায় হ'ল, তেতিয়া নেকি জুবিনদাৰ ক্ষেত্ৰলৈ নোযোৱা মানুহ বহুত ওলাই গ'ল। তাৰে মাজত স্পষ্টভাৱে অখিল ডাঙৰীয়াই কি বুলি কৈছে যে তিনি গগৈ মিলি পিনা হিমন্ত বিশ্ব শৰ্মাক পানী খুৱাই দিলে। এইটো সত্য কথা। এতিয়া কেনেকৈ পানী খুৱালে মই কথা কৈছোঁ, সত্য কথা কৈ দিলে। সত্য কথা নেকি দিল্লীলৈকে পুলিচ পঠিয়াই দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু যে জুবিনদাৰ খাতিৰত যে তেওঁ পুলিচ কি একো বালটো পঠিয়াব নোৱাৰিলে, কিন্তু নিজৰ কেছত যে তেওঁ যে ইমান কৰিলে, তেওঁৰ পত্নী কেছত ভাবি চাওকচোন, 52,000 কোটি টকা, মামুলি পইচা। সেইবিলাক পইচা নেকি স্পষ্টভাৱে চব জব্দ কৰি লৈছিলে। কিন্তু সত্য কথা কৰিলে যে সেইটো কাৰণে মানে পেৰা কাক বনালে গম পাইছে আপোনালোকে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নিৰ্বাচনৰ আগদিনা তেওঁৰ মুখখন চাব লাগিছিলে আপোনালোকে। মুখখনৰ অৱস্থা কেনেকুৱা হৈ গৈছিলে। যদি মানুহে যদি জুবিনদাৰ কথা কৈ দিয়ে, তেতিয়া মুখখনটো একদম এনেকুৱা হৈ যায় মানে খঙত চোৱা ষ্টাইলত। কিন্তু যেতিয়া নেকি সেইটো কথা কৈ দিলে, মূৰৰ কপালত যে সেন্দুৰ নলয় বুলি, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছিলে, চুট কৰি মাৰি দিব লাগে যদি সেইটো কাম কৰিছে। তেতিয়াহ'লে ভাবি চাওক, যোনটো মানুহে নেকি নিজৰ পত্নীৰ কথাই ইমানকৈ কয়, আৰু সেইটো মানুহে তেতিয়াহ'লে আমাৰ দেশৰ কথা কাক নক'ব, কি নকৰিব আমাৰ দেশখনক লৈ পিনা বা আমাৰ ৰাজ্যটোক লৈ পিনা। অসমটো এনেও ধ্বংস কৰিলে, কিন্তু অসমত আমাৰ যোনটো নেকি একদম মেইন মানুহ আছিলে সেইটোকো হত্যা কৰাই দিলে। তেতিয়াহ'লে ভাবি চাওকচোন, অসমখন উন্নতি হৈছেনে নে একদম পূৰা ডেভেলপ হৈ গৈছে, নে একদম পূৰা তললৈ গুচি গৈছে? এইটোৱে অৱস্থা হৈছে মানে।